একেলগে কাম কৰা আমাৰ বঙালী নেতাসকলে মোক কৈ আছিলে যে ছাৰ আমাৰ BTC অঞ্চলত এতিয়াও কোনো এটা কাম হোৱা নাই। তো তেতিয়া একেবাৰতে আমি 2,87 লাখ টোটেল 88 লাখ খৰচ কৰি একেলগে 3টা ৰবীন্দ্ৰ ভৱন চেংচন কৰা হৈছে। এটা গোসাইগাঁৱত, এটা বিজনীত আৰু এটা কোকৰাঝাৰত। টংলাত আমাৰ বিবেকানন্দ এটা চেণ্টাৰ হ'ব, যিটো নেকি প্ৰায় 14 কোটি টকাৰ হ'ব। চ' তেনেকুৱা কৰি বহুতখিনি আঁচনি হাতত লোৱা হৈছে। গতিকে কোকৰাঝাৰ টাউনৰ মাজত আমাৰ বেংগলী সম্প্ৰদায়ৰ যিখিনি অঞ্চল আছে, এই অধ্যাপিত অঞ্চলত এটা ৰবীন্দ্ৰ ভৱন বহুত দৰকাৰ আছিলে, কাৰণ বহুতখিনি প্ৰগ্ৰাম হৈ থাকে, পূজা, কালচাৰেল প্ৰগ্ৰাম, বহুতখিনি প্ৰগ্ৰামবিলাক হৈ থাকে। কিন্তু ইয়াত কোনো অডিটৰিয়াম নাই, মিটিং কৰাৰ কাৰণে কোনো জেগা নাছিলে। আৰু এই কথাটো চিন্তা কৰি মই তেখেতসকলক কৈছোঁ যে এনেকুৱা এটা জেগা ওলাক য'ত চবেই মেল মিটিংবিলাক কৰিব পৰা হয়, বিভিন্ন প্ৰগ্ৰামবিলাক ল'ব পৰা হয়, তেনেকুৱা মানে এটা জেগা ওলাওক। গতিকে তেখেতসকলে এই জেগাটো ওলাইছে। বহুত সুন্দৰ এটা জেগা আৰু আমাৰ টাউনৰ মাজমজিয়াত হৈছে। তো সেইটো বহুত মানুহৰ কাৰণে লাভ হ'ব বুলি মই আশা কৰিছোঁ।